নমস্কাৰ মই অমৰজিৎ গগৈ আপোনালোকে চাই আছে অন্বেষণ এটি নতুন প্ৰতিভা লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ সকলোকে স্বাগতম জনাইছোঁ আজি এই বিশেষ অনুষ্ঠানটি এগৰাকী বিশেষ শিল্পী লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু তেখেত হৈছে বোকাখাতৰ প্ৰত্যাশা ভাৰদ্বাজ নমস্কাৰ মোৰ নাম প্ৰত্যাশা ভাৰদ্বাজ মোৰ ঘৰ বোকাখাতত আৰু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে অন্বেষণ নামৰ যিটো ইউটিউব চেনেল তেওঁলোকে এটি খুব সুন্দৰ পদক্ষেপ হাতত লৈছে যিহেতু উঠি অহা যুৱ প্ৰজন্মৰ বাবে তেওঁলোকে ইউটিউব চেনেলটোৰ জৰিয়তে নতুন নতুন প্ৰতিভাবোৰ বিকাশ কৰিবলৈ চেষ্টা কৰিছে তাক লৈ মই যথেষ্ট সুখী আৰু অসমৰ ৰাইজৰ আগত তেওঁলোকে দাঙি ধৰিবলৈ কিবা এটা প্ৰচেষ্টা হাতত লৈছে সেইকাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে কওঁ যে অন্বেষণ ইউটিউব চেনেলটো সকলোৱে যাতে শ্বেয়াৰ কৰে ছাবস্ক্ৰাইব কৰে লাইক আৰু কমেণ্ট কৰি দিয়ে যেন ধন্যবাদ আৰু তোমালৈ ধন্যবাদ থাকিল ব্যস্ততাৰ মাজতো আমাৰ কাৰণে এইকণ সময় দিয়াৰ বাবে প্ৰথমে কি শুনাব বিচৰা প্ৰথমে মই একচুৱেলি মই ভাল পোৱা এগৰাকী গায়িকা এজনী লেজেণ্ডাৰী ছিংগাৰ লতাজী তেওঁৰ এটি গীত গুণগুণাবলৈ চেষ্টা কৰিছোঁ বঢ়িয়া কোৱা लग जा गले कि फिर ये हंसी रात हो न हो शायद फिर से जन्म में मुलाकात हो न हो लग जा गले कि फिर ये हंसी रात हो न हो शायद फिर से जन्म में मुलाकात हो न हो लग जा गले से है हमको मिली है आज घड़ियां नसीब से जी भर के देख लीजिए हमको करीब से फिर आपके नसीब में ये बात हो न हो शायद फिर से जन्म में मुलाकात हो न हो लग जा गले से धन्यवाद বঢ়িয়া একচুৱেলি শুনিলে শুনি থাকিবলৈ মন যায় গীতসমূহ আৰু যিহেতু লেজেণ্ডাৰী ছিংগাৰ বুলি ক'ব লাগিব এতিয়া কেনেধৰণে ব্যস্ত থকা হৈছে সংগীতৰ লগত আচলতে মই সংগীতৰ লগত খুব সৰুৰ পৰাই জড়িত ক্লাছ 3-4 মানৰ পৰা তাৰপিছত বিহু নাচিছিলোঁ সৰুতে ক্লাছ 10 মানলৈকে বিহুৱতী নাছিলোঁ তাৰপিছত ক্লাছ 7 মানৰ পৰা আৰম্ভ কৰিলোঁ অভিনয় জগতৰ লগত আচ্ছা অভিনয় কৰা সৰু সুৰাকৈ কৰি আছোঁ আৰু সংগীত জগতলৈ মোক মায়ে আগবঢ়াই দিছিল যিহেতু তেখেত এতিয়া নাই আৰু তেখেত এগৰাকী বৰগীত শিল্পী আছিলে তো সেনেকৈ সংগীত জগতলৈ আগবঢ়া হৈছিলে মোৰ আৰু বৰ্তমান কিবা পৰিকল্পনা ৰাখিছা নেকি আছে হাতত অলপ পৰিকল্পনা দুটামান গানৰ কাম আছে যেহেতু লকডাউন তাৰ কাৰণে ঘৰত থাকিব লগা হৈছে যদি কিবা হাতত পৰিকল্পনা নতুনকৈ লোৱা হয় তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম বঢ়িয়া আৰু এতিয়া যিহেতু আমি গান শুনিবলৈ আহিছোঁ তোমাৰ পৰা এতিয়া অন্বেষণক কি শুনাব বিচৰা এতিয়া মই দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত শুনাব বিচাৰিছোঁ ঠিক আছে জোনধনে জোনালিতে তৰা ভূতিক পাই হাতী পুতি চিকিমিকি নাচি নাচি যায় জোনধনে জোনালিতে তৰা ভূতিক পাই হাতী পুতি চিকিমিকি নাচি নাচি যায় জোনে কয় তৰাৱতীক মোৰ ফালে চা ৰূপৱালীৰ হাতানি তৰাই ঢাকে গা চকুত লাগে মোহনি তৰা চকুত লাগে মোহনি
টিপি টিপি চাৱনি তৰা টিপি টিপি চাৱনি জোন সোণৰ বুকৰ কাষত ললে আহি ঠাই হাতী পতি চিকিমিকি নাচি নাচি যায় ধন্যবাদ বঢ়িয়া ধুনীয়া হৈছে আৰু ধন্যবাদ বৰ্তমান তুমি পঢ়ি আছা নেকি মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ মই 2018ত কৰিলোঁ তাৰপিছত DLED কৰা হ'ল সেয়া এতিয়া DLED কমপ্লিট হ'ল DLED কমপ্লিট হ'ল বঢ়িয়া পঢ়াৰ মাজতে এইখিনি কৰি থকা হৈছে আৰু যিহেতু অন্বেষণ তোমাৰ ওচৰলৈ আহিছোঁ আৰু তুমি সংগীত চৰ্চা কৰি আছা আৰু বৰ্তমান পঢ়া সামৰি মাৰিছা আৰু এতিয়া কিবা ব্যস্ত হৈছা নেকি এতিয়া বৰ্তমান মই স্কুল এখনত কৰি আছিলোঁ আচলতে মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ সেইখন বিদ্যালয়তে সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ আৰু অ'কে বঢ়িয়া ঠিকে আছে ব্যস্ত থাকা আৰু কামখিনি কৰি যোৱা আমি সদায় প্ৰাৰ্থনা কৰিম তুমি যাতে নিজৰ সপোন পূৰণ কৰিব পাৰা সকলোৱে আশীৰ্বাদ কৰিব অসমবাসী ৰাইজক নিশ্চয় কৰিব তুমি ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিছা আমি অনুষ্ঠান থাকি বেছি দীঘল নকৰোঁ আৰু শেষত তোমাৰ এটি ভাল লগা গীতৰ অনুষ্ঠান থাকি সামৰণি মাৰিম কি গাব বিচৰা মই মহালক্ষ্মী বাৰ এটি গীত গাব বিচাৰিছোঁ ঠিক আছে খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে পুজিছো তোমাক খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে ধন্যবাদ সুন্দৰ আৰু তুমি এনেদৰে গান গাই যোৱা সদায় ধন্যবাদ শেষত আমি অনুষ্ঠানভাগি সামৰণি মাৰিছোঁ যিহেতু কিবা ক'ব বিচাৰিবা নি অন্বেষণক মই প্ৰথমতেই কৈছিলোঁ যে সকলোকে এটি অনুৰোধ যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেই সকলো আৰু গোটেই অসমবাসী ৰাইজে এই অন্বেষণ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লাইক কৰি দিয়ে যেন আৰু এওঁলোকে খুব সুন্দৰ পদক্ষেপ এটা লৈ আছে যিহেতু উদীয়মান যুৱক যুৱতীসকলক আগবঢ়াই নিয়াত বহুতোখিনি প্ৰচেষ্টা হাতত লৈছে গতিকে সকলোৱে যাতে চেনেলটো আঁকোৱালি লয় যেন থেংক ইউ আৰু পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ আৰু অন্বেষণৰ ৰাইজক অনুৰোধ কৰিছোঁ সেই ন প্ৰতিভা লৈ আমি অন্বেষণ আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকোঁ আৰু সেই ভিডিঅ'সমূহ আপোনালোকে সকলোৱে যাতে আঁকোৱালি লয় এই প্ৰতিভাসমূহ আঁকোৱালি লয় শেষত আপোনালোক সকলোকে ধন্যবাদ জনাই অনুষ্ঠানভাগি সামৰণি মাৰিছোঁ ধন্যবাদ